আসসালামু আলাইকুম। আজি মোৰ সোৱাদ চেনেলটোলৈ এটা ধুনীয়া সুইট অমিতাৰ বৰফি ৰেচিপি লৈ আহিলোঁ। পকা অমিতাৰ বৰফি। আহকচোন কেনেকৈ বনালোঁ চাওঁ। তাৰ বাবে মই অমিতাখিনি ধুনীয়াকৈ চেলাই লৈ ধুই লৈ লৈছোঁ। এইখিনি মই সৰু সৰুকৈ কাটি ল'ম। আপোনালোকে পেষ্ট কৰি নল'ব, মই দেখুৱাই দিছোঁ। এনেদৰে সৰু সৰুকৈ কাটি ল'ব। পকা অমিতা বুলি ক'লে বহুতেই খাবলৈ বেয়া পায়, কিন্তু আপোনালোকে এনেদৰে এবাৰ বনাই চাব, আলহীকো দিব পাৰিব। এয়া এইফালে মই ঘি এচামুচ ৰেডি কৰি ল'লোঁ। আপোনালোকে ঘি দিব নিবিচাৰিলে বাটাৰ দিলেও হ'ব। এয়া ইয়াত মই ঘিখিনিত বাদামখিনি দি দিলোঁ। বাদামখিনি মই ভাজি ল'ম, যিকোনো বাদাম দিলেই হ'ল। বাদামখিনি ভাজি লোৱাৰ পিছত ইয়াত মই কাটি লোৱা অমিতাখিনি দি দিলোঁ ঘিখিনিতে। আৰু চেনিটো মই জোখত দিছোঁ, অলপমান কমকৈ দিছোঁ, কাৰণ অমিতাটো বহুত মিঠা আছিলে। অমিতাৰ মিঠাটো কম থাকিলে আপোনালোকে চেনি বেছিকৈ দিলেও হ'ব। চেনিখিনি দিয়াৰ পিছত কম জুইত বহাই দিলোঁ। এইফালে মই গাখীৰ এইখিনি ৰেডি কৰি ল'লোঁ। আপোনালোকে গাখীৰ দিব নিবিচাৰিলে, গৰু গাখীৰ দিব নিবিচাৰিলে যিটো মিল্ক পাউডাৰ পেকেটত পায় সেইটো দিলেও হ'ব, অমিতাৰ পৰিমাণ অনুযায়ী। ইয়াত মই অকণমান ইলাচি গুড়ি দি দিছোঁ গোন্ধৰ বাবে, আৰু বাদামখিনি ভাজি লোৱা বাদামখিনিও দিলোঁ। তাত মই এতিয়া চাওকচোন ধুনীয়াকৈ সিজি গৈছে। আকৌ ঘি এচামুচ দিছোঁ, ঘি 2 চামুচ দিয়া গ'ল, প্ৰথমতে দিয়া গৈছে। আৰু এতিয়া ঘিখিনি দিয়াৰ পিছত ধুনীয়াকৈ তেলটো ওলাই যাব, তেতিয়া নমাই থ'ম। ইয়াত মই কণ্টেইনাৰটোত ধুনীয়াকৈ ঘি অকণমান সানি লৈছোঁ, যাতে বৰফিটো তাত দিলে মানে হোৱাৰ পিছত যেতিয়া ওলাই পৰিব তেল বা ঘি সানি ল'লে। চাওকচোন ইয়াত মই বাদাম আৰু চিলভাৰ ফইল পেপাৰেৰে এনেদৰে দি লৈছোঁ। আপোনালোকে চিলভাৰ ফইল পেপাৰ দিব নিবিচাৰিলে নিদিলেও কথা নাই, মোৰ তাত আছিল বাবে দি দিলোঁ। এনেই ডেক'ৰেশ্যনৰ বাবে টেষ্টটো একে নিচিনাই আহিব, বহুত টেষ্টি হ'ব। চাওকচোন ৰেডি হৈ গ'ল। আপোনালোকে এনেদৰে এবাৰ বনাই চাব, বহুত বেছি সোৱাদ লগা হয়। ঘিৰ গোন্ধ একদম আমোলমোলাই থাকে অমিতাৰ লগত, বহুত বেছি টেষ্টি হয়। এনেদৰে বনাই চাব।